নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। প্ৰথমে মই গেছটো জ্বলাই লৈছোঁ। মই এতিয়া দালি সিজিবলৈ দিম। দালিখিনি সিজিবলৈ দিম। দালিখিনি মই আগতে ধুই লৈছোঁ। এতিয়া দালি অমিতা দিম। মুগৰ দালিত অমিতা। শাওণ মাহ যিহেতু আমাৰ নিৰামিষ, সেইকাৰণে নিৰামিষে বনাইছোঁ। মই দালিখিনি সিজিবলৈ দিছোঁ। এইফালে মই পটল ভাজি ল'ম। মই কেৰাহী গৰম দিছোঁ। মই কেৰাহীত দি লৈছোঁ তেল। মই এতিয়া পটলখিনি দি ল'লোঁ। তেল গৰম হৈ গৈছে। মই পটলখিনি ভাজি ল'ম। হালধি দি দিছোঁ, নিমখ দিছোঁ। যেতিয়া হালধি নিমখ দিয়া হৈ গ'ল, এতিয়া ঢাকি দি লৈছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই। মোৰ ধান ৰোৱাৰ বাবে দালিখিনি উতলাই আহিছে। এতিয়া মই নিমখ দিম আৰু হালধি গুড়ি দিছোঁ। মোৰ এতিয়া পটল ভাজিখিনি হৈ গ'ল। মই এতিয়া নমাই ল'ম। মই এতিয়া এই তেলতে এতিয়া ভোল, অমিতা, আলু মই এইখিনি বনাম। দিছোঁ জলকীয়া, পাঁচফোৰণ। এতিয়া মই আঞ্জাখিনি উঠাই দিম। নিমখ দিছোঁ, হালধি গুড়ি দিছোঁ। এতিয়া মই ঢাকি দিছোঁ। মই বহুত দিন ভিডিঅ' দিব পৰা নাই। ধান গাৰা বহুত দিন লাগিল। ধান গাৰা বতৰত পানী নাছিল। পানী নোহোৱাৰ কাৰণে বহুত দিন লাগিলে ধানখিনি গাৰাতে। এতিয়া ধান গাৰা শেষ হৈছে। মই ধান গাৰাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই। এতিয়া শেষ হৈছে, সেইকাৰণে মই আজি ভিডিঅ' বনাইছোঁ। আৰু এতিয়া শাওণ মাহ নিৰামিষ চলি আছে, সেইকাৰণে নিৰামিষ বনাইছোঁ। দালিখিনি উতলিছে। মই এতিয়া কেঁচা জলকীয়া ফালি দিছোঁ। মোৰ এই ভোল, আলু, অমিতা আঞ্জাখিনি হৈ গ'ল। মই এতিয়া নমাই ল'ম। মোৰ দালিখিনি সিজা হৈ গ'ল। এইখিনি মই নমাই ল'ম। কেৰাহী গৰম হৈ গ'ল। মই দালি সম্ভাৰ মাৰিবৰ কাৰণে তেজপাত, জলকীয়া দি দিছোঁ। এতিয়া দি ল'ম তেল। পাঁচফোৰণ, হালধি গুড়ি আৰু নিমখ। এতিয়া মই দালিখিনি সম্ভাৰ মাৰি দিছোঁ। মোৰ এতিয়া দুপৰীয়া সাজৰ আঞ্জাখিনি চব ৰেডি হৈ গ'ল। মুগৰ দালিৰ লগত অমিতা, পটল ভাজি আৰু ভোল, আলু আৰু অমিতা আঞ্জাখিনি ৰেডি হৈ গ'ল। মই নিৰামিষ আঞ্জাবোৰ এনেকৈ বনালোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু নতুন নতুন ৰেচিপি পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান দূৰ চোৱালৈকে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ। বাই বাই।